নমস্কাৰ, মই নিহাৰিকাই মোৰ চেনেললৈ পোনপ্ৰথমে সকলোকে স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ তেলপিঠা ৰেচিপি। ৰেচিপিটো চাই যদি সকলোৱে ভাল পায়, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব আপোনালোকৰ কেনেকুৱা লাগে। আহক তেন্তে ভিডিঅ'টো লৈ আগবাঢ়োঁ। প্ৰথমতে মই 1 কাপ গুড়ৰ চিৰাপ বনাই লৈছোঁ। আনফালে এটা শুকান পাত্ৰত ভাত খোৱা চাউলৰ পিঠাগুড়ি 2 কাপ, ময়দা 1 কাপ, ময়দাৰ সলনি আপোনালোকে আটাও ব্যৱহাৰ কৰিব পাৰে, অকণমান নিমখ, অকণমান বেকিং পাউডাৰ। এইখিনি এতিয়া ভালদৰে এখন চামুচৰ সহায়ত মিহলি কৰি ল'ব। এতিয়া বনাই থোৱা চিৰাপখিনি চেকনিৰ সহায়ত চেকি ভালদৰে তাত দি দিব। এইখিনি এতিয়া কেক বনোৱা প্ৰচেছৰ নিচিনাকৈয়ে ভালদৰে মিহলি কৰি ল'ব। প্ৰথমতে লাহে লাহেকৈ মিক্স কৰাই ল'ব। দেখিবলৈ পাইছে অকণমান ডাঠ হৈছে, সেইবাবে মই অকণমান ইয়াত পানী ব্যৱহাৰ কৰিছোঁ। আপোনালোকে বনালে ভিডিঅ'ত দেখুওৱা ধৰণে এইখিনি ভালদৰে ফেটি ল'ব। এইখিনি মই এতিয়া 30 মিনিট সময়ৰ বাবে ঢাকি থৈ দিম। এতিয়া মই কেৰাহীত তেলখিনি ভালদৰে গৰম হ'বৰ বাবে দিম। পিঠা বনোৱাৰ আগত আকৌ এবাৰ এইখিনি ভালদৰে মিহলি কৰি ল'ব। তেলখিনি ভালদৰে গৰম হৈ গৈছে। এতিয়া ল' ষ্টিমত ৰাখি পিঠাকেইখন ভাজি ল'ম। প্ৰথমখন পিঠা মই দি দিছোঁ। আপোনালোকে নিশ্চয় ধৰিবলৈ পাইছে, লুচি ফুলাৰ নিচিনাকৈ পিঠাখন ভালদৰে ফুলি উঠিছে। এনেধৰণে বনালে আপোনালোকৰো পিঠাকেইখন ফুলি উঠিব। আৰু যিমানবাৰ পিঠা বনাব সিমানবাৰেই মিশ্ৰণখিনি আকৌ এবাৰ ভালদৰে মিহলি কৰি ল'ব। প্ৰথমখন পিঠা মোৰ হৈ গ'ল। ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এনেধৰণে মই গোটেইকেইখন পিঠা কৰি ল'ম। হৈ গ'ল মোৰ গোটেইকেইখন পিঠা ৰেডি। আপোনালোকে এনেধৰণে তেলপিঠা বনাই চাব দেই। ভিডিঅ'টো শেষলৈ চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ। এতিয়া মই পিঠাকেইখন চাহৰ লগত জুতি লওঁ। বাই বাই।